নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? মোৰ খবৰ আজি বহুত ভাল, কাৰণ মোৰ আহি গ'ল চিলভাৰ প্লে বটন আৰু আপোনালোকৰ আশীৰ্বাদতে এয়া হৈছে। দেখিছে, আচলতে আহোঁতে আজি প্ৰায় 2 সপ্তাহমানৰ আগতে আহিলে, কিন্তু আপোনালোকক দেখুৱাটো লেট হ'ল, সেইকাৰণে আজি দেখুৱাই দিওঁ বুলি ভাবিলোঁ। এয়া চাওক, আহিলে। আপোনালোকক বহুত বহুত ধন্যবাদ। এনেকৈ যাতে মৰম দি যায় তাৰে কামনা কৰিলোঁ। আৰু এতিয়া যাম চুটি ছবি এখনৰ কামত। আপোনালোকে সকলোৱে চাব আৰু অকণমান ক্লিপ আপোনালোকক দেখুৱাইও দিম, ভৰাই দিম, মানে কি কি কৰিলোঁ। আপোনালোকে সকলোৱে চাব বুলি আশা কৰিলোঁ। আৰু বাগানত সোমালে যেতিয়া বাঘে নিলে চাগে, বৰ মৰমৰ ছাগলী আছিলে মোৰ সেইজনী। আমাৰ বুঢ়ীজনীটো কেনি গ'ল পাই? অ বুঢ়ীয়াই, 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 বুঢ়ীয়াই বোলো। ঐ মাৰতি, কেলে তই ফলা চডাল মাৰি আছ হে? ইফালে ছাগলীজনী হেৰালে, খবৰ নাই কাৰো। কেনি গ'ল বগী? নাজানো দেই কেনি গ'ল। গোটেই বাগানখন বিচাৰিলো, নাই নেপালো। বাঘেহে নিলে নেকি ঠিক নাই। কি কথা কয়? অথনি দেখোন সীমাহঁতৰ ঘৰৰ ওচৰতে দেখিছিলি আকৌ লৈ নাহিলে কেলেনো ঘৰলে? মই বোলো আছে আৰু ঠেকৰ ভিতৰত লৰালৰি হৈছে। এনেই আপুনি কেলে চচ নকৰে, কেলে যাব লাগে নহয়? কেইটা বাজিলে? বাছখন আহিবই নেকি এতিয়া? 9টা বাজিলে, 9:30 চন্দ্ৰ বাছ আহিব। ওলগে যাওক, আপোনাৰহে বৰ দেৰি লাগে। তাকে আকৌ শিৱসাগৰ নিতাই পুখুৰীলৈ যাম নহয়, বহুত দীঘলীয়া বাট পাই। মই কেইবাদিনলৈ নাথাকো যে, সেইকাৰণে এইখন হাৰি লৈছো। আপুনি যাওক, ওলগে যাওক সোনকালে দেই। যাওক। নখ পলিচ অকমান দিবি। নখ পলিচ, থুত পলিচ তাতে থোৱা আছে। যাওক সোনকালে নহয়। জোনকুই, কি হ'ল? আপোনাকে কলে যাব। কি কলে যাব? তই মানে গম নাপাৱ? বুঢ়ীয়া নাই কোৱাটো? নাই কোৱা নহয়। আমি ছবি কৰিবলৈ যাম। মোকো মাতিছে। তোকো মাতিছে, মই গম নাপাওঁ। মোকো মাতিছে, মই যাম। মোক লগত লৈ যাবা। তই তাৰ মানে বুঢ়ীৰ লগত মনে মনে ডিছকাছ কৰি থৈছ মানে আমি বুঢ়ীয়া কথা পাতি থৈছো। মইহে এতিয়া ঘৰৰ মানুহ নোহোৱা হলো। বুঢ়ী কম নহয়। মোকো লৈ যাবা আকৌ। মই সেইবোৰ নাজানো, মই থৈ বুঢ়াই কি হ'ল হে? এনে ললা ফুকাতে কি হ'ল ক? মোকো লৈ যাবা আকৌ, কৈ দিছো। তই জানো ওলাই আহিলি? ওলাই কৈ আহিছো। চশমা তশমা পিন্ধি আহিছো, একেবাৰে ধুনীয়া চোলা পিন্ধি আহিছো, ফুল লগা ভাল লাগিছে। এইফালে ঘূৰি দেচোন। অকমান এইটো চা। তেতিয়াহে অকমান হেৰি থাক। ভাল লাগিছে। লগতে কালি আনিছিলো আকৌ। তই আকৌ যাবি হয়, তই আকৌ হেৰি কৰিব পাৰিবি নাই? অভিনয় কৰিব পাৰিবি নাই? পাৰিম আকৌ, কেলে নোৱাৰিম আকৌ। একদম আকৌ পুৰা ধুনীয়াকে কৰিব লাগিব। আমাৰ গাঁৱত আকৌ চবেই পাব নহয়। কথা আছে আকৌ। এতিয়া ওলাগে যা অকমান ভালকে। হ'ব, এনেকে যাম আৰু চবেই চিনি পাব। তেনে বেগ চেগ নলওঁ নেকি? বেগ থৈ থৈ দিছে। ক'ত থলি? এই বাটতে থৈ দিছো। বাটতে থলে নেকি? কাপোৰ কানিগাল ভালি নাই? ৰেডি কৰি থৈছো, মই মানুহজনী ওলাবলৈহে বাকী। হয় নেকি? মোক বোলে জোনকুৱে নিনিয়ে বোলে। কেতিয়া মই তোক নিনো বুলি ক'লো? আপুনি দিছে কেইটা আকৌ। নিবা ৰ। হেৰি নহয়, আপোনালোকে গম পাইছে, আমি এতিয়া শিৱসাগৰলৈ যাবলৈ ওলাইছো আৰু দেই। এই কাপোৰ কানি পিন্ধিবলৈ আছে আৰু কি কাপোৰ ভালো। এইবোৰ চব হেৰি ৰেডি হ'লে কি কৰিম? সকলোৱে নিতাই DG চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে ওচৰতে থকা ঘণ্টাটো টিপি দিব দেই। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। এতিয়া আমি ওলালোহে দেই। সকলোৱে আশীৰ্বাদ কৰিব। বাছ আহিব। কেইটা বাজিলে? ৰ'ব চাই ঘৰটো চাহ কেইটা ওলাওঁগে আকৌ। মুটি আহিলোঁ আৰু ধুনীয়া ভিডিঅ' এটা আমাৰ আহি আছে সদায় শ্বৰ্ট ফিল্ম, সকলোৱে চাব বুলি ভাবিলোঁ। আৰু যিহেতু প্ৰথম কৰিছোঁ, বহুত খেলি মেলি লাগিছে। আৰু আমাৰ জোনমণি আছে, মই আছো কুকিটোৰ ওপৰত, দেখিছে নাই? তাই কলেজৰ ড্ৰেছত আছে যিহেতু। মই আছো কলেজৰ ড্ৰেছত। অথনিৰ পৰা ইমান গৰম উঠিছে, তথাপিও ড্ৰেছযোৰ সলাবলৈ নিদিয়ে। মোক বৰ অন্তৰত দুখ পাইছো। আমাৰ তিলি ছবি কৰি ইউটিউবত আমি হলত নাপাম। দাঁত চহা খাইছে। হলত আমাৰ সেন্সৰ লগাবলৈ মানে প্ৰব্লেম হৈছে। দাঁতৰ
এইফালে কেমেৰামেন আৰু সেইফালে মোক এতিয়া পলাই লৈ যায় আকৌ ঘৰত থৈ যায়হি ইয়ালে কোনো নাহিব গাইজ কোনোবা ছোৱালী যদি পতিম বুলি ভাবিছে নপতিব কাৰণ ই আকৌ ঘৰত আহি থৈ যায়হি ছোৱালীজনী হয় নাই নাহিব বহি লৈছো নোৱাৰিছো মজা লাগিছে তোৰ কেনেকুৱা লাগিছে মোৰতো মজা একেবাৰে মোৰতো ভুল বকিলো দৈ কৈ দিয়া কিবা নাই ৰিয়েল লাইফতো হাতে নবগিয়ে মুখে কাটিলাতে ছোৱালী উলিয়াই আন বুলি ক'লে ৰংকুদা এয়া আমি সকলোবোৰ কামত আকৌ লাগি গ'লোঁ আপোনালোকক প্ৰমোটো অকণমান দেখুৱালোঁ আৰু সুন্দৰকৈ কাহিনীটো লিখিছে ৰাতুল গগৈদাই আপোনালোকক চিনাকি কৰি দিম বাৰু এয়া আমাৰ নিবিৰ অফিচিয়েল তেওঁ সুন্দৰকৈ মনত ৰাখি গৈছে কিন্তু আমাৰ ইয়াত অসুবিধা এটা হৈছে আমি মানে স্ক্ৰিপ্ট লিখা নহয়তো আমি মুখত যি আহে তাকে কওঁ আৰু সেইকাৰণে আমাৰ অকণমান প্ৰব্লেম হৈছে মনত ৰাখোঁতে অৱস্থা বেয়া হৈ গৈছে এইজনৰ বেছি আছে পূৰা আৰু নাজানো কিমান কি কৰিব পাৰিছোঁ এক্টিংটো ভালেই হ'ব নে বেয়া হ'ব নাজানো কাৰণ কমেডি লাইনত গৈ থকা মানুহটো এতিয়ালৈকে চিৰিয়াছ মুডত কৰা নাই গতিকে আপোনালোক সকলোৱে চাব বুলি আশা কৰিলোঁ পলাই আহিছিলোঁ সেই ঘৰত থৈ গ'ল বাপেকে যা আমি ছোৱালীয়ে টেষ্ট পাক কৰিবলগীয়া হৈছে গাই চাওক দৈ ভাগৰ ভৰি ধৰিবলগীয়া হৈছে পঢ়াটোৱে মোক গাইজ পিছ নেৰিছে কিন্তু একদম ক'বলগীয়া দেই একদম পঢ়াই যে মোৰ পিছ নেৰে একদম গম পাই গ'লোঁ শ্বৰ্ট ফিল্মখনতো চাওকচোন বাৰু মোক পঢ়িবলৈ লগাই থৈছে তাকো জোনমণিৰ ৰূপত নহয় ৰিয়াৰ ৰূপত আজি মই পঢ়ি বয়ফ্ৰেণ্ডৰ লগত চেনি খাব লাগিব ইচ এইফালে ডাবিং দিবলগীয়া হৈছে জীৱনত প্ৰথমবাৰ এয়া কি যে কৈছোঁ আৰু নহয় এইফালে আমাৰ মৰমৰ পলাশ দাই ডাবিং লৈ আছে আৰু সেয়াই আৰু অকণমান ভুল ভ্ৰান্তি হৈছে যিহেতুকে প্ৰথমবাৰ কৰা পিছলে হয়তো পাৰিমগৈ আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে নিতাই ডিজি চেনেলটোত আমাৰ আহিবলগীয়া শ্বৰ্ট ফিল্মখন সকলোৱে যাতে চাই তাৰে কামনা কৰিলোঁ আৰু এয়া দি লওঁ মই অকণমান লিখিও লৈছোঁ কাৰণ স্ক্ৰিপ্টৰ মতে মই একো নক'লোঁ নিজৰ মনত যি আহিলে ভাল বুলি দেখোঁ মানে স্ক্ৰিপ্টৰ লগত অকণমান মিলাই কৈ দিলোঁ এতিয়া আৰু কৈ আছোঁ ৰাতি 11টা বাজিছে এইফালে আমাৰ নিবিৰ ককাইদেৱে দি আছে সুন্দৰকৈ ডাবিং জীৱনত এওঁৰো নতুন অভিজ্ঞতা আৰু এইফালে আহিলোঁ আমি বজাৰ এয়া কি হৈছে গোটেই খোলা বজাৰত আমাৰ দৈ 50 লাগিব নেকি লাগিব আকৌ 50 টকাত এইবোৰ দেখিছে আহিব আমাৰ দক্ষিণা বজাৰলৈ আৰু লৈ যাব 50 টকাত খাই এয়া হৈছে তেওঁৰ মালিক সেইফালে এজন মালিক আৰু আছে সেইটো কাই কি খবৰ মোক অকণ দেখুৱাই দিয়া বেয়া মোক একো দিয়া নাই তহঁতে এই চুপ থাক ৰ এই মোনা লৈছোঁ আৰু ঘৰলৈ যাওঁগৈ আৰু এই মোনা হ'ব হয় নাই তই ঢেৰ বস্তু ল'লি নেকি